কেনেকে দেখো আমাৰ হালধি ন হালধিটো আমি কওঁ যে এটা অৰ্গেনিক এৰিয়া ডাই মানে এটা মানে এনেকুৱা ডাই মানে যোনটো কেমিকেলৰ লগত ৰিয়াকচন কৰে ঠিক আছে এটা মই ইয়াতে অকমান হালধি দিম দুটাতে অলপ অলপ দিম হালধিৰ ৰং হালধিয়া হ'ব লাগে ন সামগ্ৰী কি হ'ব এটো হল আমাৰ যোনটো SA8 দিছো ইয়াতে দেখিছে হালধিৰ ৰংটো হালধিয়াই হৈ আছে কি হালধিৰ ৰংটো চেঞ্জ হ'ব নালাগে একচুয়ালি যদি এনেও ন কিন্তু ইয়াতে সব গুটেটো ৰঙা হৈ গ'ল আৰু এই বস্তুটো আপুনি যেতিয়া থৈ দিব নহয় এটো এনেকে থৈ দিওকচোন আপুনি অলপ দেৰি কাৰণে এটো কলা হৈ আহিব মানে যিমান দেৰি হ'ব ইমানই কলা হৈ আহিব তাৰমানে কিমান বেছি কেমিকেল ইয়াতে আছে তে এইখিনি যে এইটো পানীটো আপুনি যদি নে গছৰ মানে ফুলৰ হেৰিটি দিয়ে গুৰিত দিয়ে তেনেহলে ফুলটো ধুনীয়া হৈ আহিব কিন্তু অৰ্গেনিক হয় কিন্তু ইয়াতে আকৌ এইটো আপুনি দিব নোৱাৰিব আপুনি দিছে আপোনাৰ ফুল মৰিয়ে থাকিব বুজি পাইছে সো হেতুৱে আমি দেখুৱা মানুহ আছে কেনেকে এইটো অৰ্গেনিক হয় এতিয়া এটা প্ৰডাক্টটো বহুত আছে মই গোটেইখিনি ডেমো একদিনত দিব নোৱাৰিম আপোনালোক ন সো টাইম লাগিব দিব পাৰিম কিন্তু আপোনালোকৰ সময় নহব ইমান হিচাপলৈ কাৰণে তে মই নেক্সট প্ৰডাক্টটো লগে যাওঁ ऐसे तो अच्छा 1 লিটাৰ এটা যদি কষ্টটো চাম এটা এনেকুৱা হ'ব পাৰে যদি আপুনি না ইন্টারেস্টেড যে নাই মোক ভাল লাগিছে প্ৰডাক্টটো মই চাবলৈ মানে মোক কিনিব মন গৈছে এতিয়া ইয়াৰে তিনটা জোখত থাকে এটা 1 লিটাৰ আধা লিটাৰ 200 ml খেতি কৰি পেলাই যেতিয়া এই বস্তুবিলাক উৎপাদন কৰে তেতিয়া এইবিলাক বস্তু টোটালি অৰ্গেনিকলি গ্ৰো কৰা হয় এই এনেকুৱা প্ৰডাক্টস কিছুমান আছে আমাৰ লগত আৰু প্ৰডাক্ট মানে আমাৰ কি আছে আমাৰ এটমস্ফিয়াৰ মিনি আৰু এটমস্ফিয়াৰ মিনি আৰু এটমস্ফিয়াৰ ড্ৰাইভ বুলি আমাৰ এয়াৰ পিউৰিফায়াৰ আছে আমি যেটো খুব শৰ্টত মই কিছুমান কথা কৈ দিম আপোনালোকক আপোনালোকে খালি ইনফৰমেশ্যনখিনি মই দিম আপোনালোকক আপোনালোকে চাব এই কথাটো নিজকে সুধিব যদি কৰিব পাৰে কি কৰিব লাগিব এইটো মই কৈ দিম ঠিক আছে